what's up and welcome my YouTube channel to Topics Vlog. So guys, আজি মই এই ভিডিঅ'খন মই আপোনালোকক এটা মানে বম বস্তু দেখুৱাম মানে আপোনালোকৰ ভাবি লওক মানে আপোনালোকৰ মোবাইলত মানে এটা ফটো আছে কিন্তু কোনো কামত ইউজ কৰিব নোৱাৰি মানে একদম ইউজফুল যোগ্যই নহয় একদম মানে ল' কোৱালিটিৰ বেয়া কোৱালিটিৰ ফটো চ' সেই ফটো মানে সেই ল' কোৱালিটিৰ ফটোখন আপোনালোকে মানে ব্যৱহাৰযোগ্য কেনেকৈ কৰিব পাৰিব মানে সেইটো মানে ইউজফুল কেনেকৈ বনাব পাৰিব বা মানি লওক আপোনাৰ লগত মোবাইল আছে বা আপোনাৰ ফেচবুক আছে মানে আপোনালোকৰ মোবাইলখনত ফটো নাই আপুনি ফেচবুকৰ এটা ফটো ডাউনলোড কৰিছে তো আপোনালোকৰ নিশ্চয় জানে যে ফেচবুকৰ ফটো এটা মানে কোৱালিটি কেনেকুৱা হয় একদম বেয়া কোৱালিটি হৈ যায় চ' সেই ফটোবিলাকৰ আপোনালোকে মানে ল' কোৱালিটিৰ পৰা আপোনালোকে HD কেনেকৈ বনাব পাৰিব মানে ল' কোৱালিটিৰ পৰা আপোনালোকে হাই কোৱালিটিৰ ফটো কেনেকৈ বনাব পাৰিব একদম মানে প্ৰফেচনেল হ'ব লগতে প্লাছ মানে ফটোখন মানে ক'ত কি আছে মানে একদম চব গম পাই যাব লগা হ'ব মানে একদম HD কোৱালিটি হৈ যাব মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ মোবাইলত যদি বেয়া ফটো আছে সেইটো HD কেনেকৈ বনাব পাৰিব বা ল' কোৱালিটিৰ পৰা হাই কোৱালিটি কেনেকৈ বনাব পাৰিব আপোনাৰ ফটোখন so এইটি হল ভিডিওটো মানে মেইন হিষ্টৰী তো গাইজ যদি ভিডিওখন ইণ্টাৰেষ্টিং পায় তো নিশ্চয় কমেণ্ট কৰিব লগতে লাইক মাৰিব আৰু ছাবস্ক্ৰাইব কৰিবতো নাপাহৰিব তো গাইজ ব্লগ আজি ভিডিওটো আৰম্ভ হ'ল হেই গাইজ যদি আপুনি মোক এতিয়া ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই তো ইনষ্টাগ্ৰামত যাই মোক চিম্পলি ইয়াতে চাৰ্চ কৰি হ'ল तौफीक अहमद चाहोगे तौफीक अहमद तो नंबर 2 वाला चलाया है तो गाइस तो इस पर मैंने यहाँ पर क्लिक कर दीजिए और देखिए मेरा प्रोफाइल आ गया तो गाइस इट हॉल मोर मैंने ইনষ্টাগ্ৰাম তো ইয়াতে মোক এটা ফ'ল' কৰিলে হ'ল গাইজ অ'কে আৰু চাওক এইটো মোৰ প্ৰফাইল চ' গাইজ তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো দোস্ত প্ৰথমতে আপোনালোকৰ যাব লাগিব প্লে ষ্ট'ৰত আৰু প্লে ষ্ট'ৰত যাই আপোনালোকে ইয়াতে চাৰ্চ কৰক ৰেমিনি এপ অ'কে ইয়াতে চাৰ্চ কৰক ৰেমিনি REMINI অ'কে ইয়েছ এইটো চাওক মানে আহি পাইছোঁ প্ৰথমতে চ' ৰেমিনি অ'কে ৰেমিনি ফটো ইনচেঞ্চ অ'কে চ' এইটো মই প্ৰথমৰ পৰা মানে আগৰ পৰা ইনষ্টল কৰি ৰাখিছোঁ গতিকে মই ডাউনলোড নকৰোঁ মানে মোৰ ইয়াতে ডাউনলোড নহ'ব ডাইৰেক্টলি অ'পেন হৈ যাব মোৰ ইয়াৰ পৰা অ'কে চ' আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰি লওক আৰু চিম্পলি মই এই এপটো এতিয়া অ'পেন কৰি ল'ম ইয়াৰ পৰা তো চাওক ইয়াতে মানে এটা ডেমো দেখাই আছে আপোনালোকে এনেকুৱা ফটো এনেকুৱা হৈ যাব আৰু ক্লিয়াৰ হৈ যাব আপোনালোকৰ প্ৰথমতে আপোনালোকৰ ফটোখন এনেকুৱা আছিল মানি লওক আপোনালোকৰ মেইন ফটোটো এনেকুৱা আৰু এই ফটোখনত মানে এডিটটো কৰাৰ পিছত মানে এনেকুৱা হৈ যাব আৰু তো ইয়াতে মাৰি মই নেক্সট সৰি গেছ ইয়াৰ ওপৰত স্কিপ মাৰি দিওঁ অ'কে স্কিপ মাৰাৰ পিছত আপোনালোকে এটা মানে একাউণ্ট বনাই লওক চ' মই ফেচবুকৰ লগত কানেক্ট কৰিছোঁ অ'কে সন্মুখত মানে এপছটো মানে লগ ইন কৰাৰ পিছত এনেকুৱা এটা মানে ফিচাৰ আহিব তো গাইজ আজি মই আপোনালোকক এই ফটোখন আপোনালোকক মই HD কৰি দেখুৱাম চাওক মোৰ ফটোখন কিমান বেয়া কোৱালিটি একদম চাওক ফাটি গৈছে ফটোখন মানে একদম ল' কোৱালিটি আৰু এই ফটোখন আজি মই আপোনালোকক HD কৰি দেখুৱাম আৰু এই ফটোখন মই ফেচবুকৰ পৰা ডাউনলোড কৰা হয় আৰু এই ফটোখনৰ কোৱালিটি মই আপোনালোক দেখুৱাই আছোঁ চাওক মানে 469 KB অ'কে মানে আৰু 480 ইনটু 756 অ'কে এইটো হ'ল আপোনাৰ ৰেজলিউশ্যন কোৱালিটিটো আৰু এই ফটোখন মই আপোনালোকক HD কৰি দেখুৱাম তো বলক এতিয়া ৰেমিনি এপলৈ তো মই আছোঁ এতিয়া ৰেমিনি এপটোত আৰু ইয়াতে আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰি দিয়ক ইনহেঞ্চ অ'কে আপোনালোক পিছত ক্লিক কৰিব ইউজ ইট চ' ইউজ ইট ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি গেলেৰী সকলোবিলাক ফটো ইয়াতে আহি যাব আৰু যিটো ফটো আপোনালোকে HD কৰিবলৈ বিচাৰিছে আৰু সেই ফটোখন ইয়াৰ পৰা চিলেক্ট কৰি লওক তো মই ইয়াৰ পৰা চিলেক্ট কৰি লৈছোঁ অ'কে এতিয়া গেট ইয়ৰ টাস্ক আফটাৰ চিং এন এড অ'কে আপোনালোকৰ ফটো ইয়াতে ৰাইট চিন ক্লিক কৰি দিয়াৰ পিছত এটা এডভাৰ্টাইজ দেখাব মানে এটা এড দেখাব সৰু এটা চ' এনেকৈ লোডিং হোৱা অৱস্থাতে এটা এড দেখাব সৰু এটা আৰু এডটো দিয়াৰ পিছতে হৈ যাব আৰু তো চাই থাকক তো ফাইনেলি আহি গ'ল মোৰ এড চাওক গাইজ তো ওপৰৰ পৰা এটা মানে ক্ৰছ চিনটো মাৰি দিম ইয়াৰ পৰা ক্ৰছ চিন মাৰি দিলোঁ আৰু হৈ গৈছে চাওক গাইজ মানে কি ক'ম গাইজ মানে যি টাৱাৰ প্ৰব্লেম আমাৰ ইয়াতে এইটো চাওক না মানে এইটো হ'ল মানে ল' কোৱালিটিটো মানে প্ৰথম মানে এইটো মোৰ মানে ফেচবুকৰ ডাউনলোড অৰিজিনেল কৰা ফটোটো হয় আৰু এইটো চাওক এতিয়াৰ ফটোটো চাওক কিমান HD কোৱালিটি চাওক না গাইজ শিট চাওক সঁচাকৈ মানে বহুত মানে ভাল লাগছে মানে এপটোত মই চাওক এইটো হ'ল আগৰ প্ৰথম আৰু এইটো হ'ল চাওক এতিয়াৰ ফটোটো চাওক কিমান HD লাগিছে চাওক না আপোনাৰ কিমান HD চাওক আৰু এইটো হ'ল আগৰ ফটোখন ফেচবুকৰ পৰা ডাউনলোড কৰা ফটোখন চাওক কিমান ল' কোৱালিটি একদম মানে বেয়া ফটো একদম বেয়া আৰু এইটো হ'ল এতিয়া মানে চাওক বিফৰ এণ্ড আফটাৰ অ'কে দিছ ইজ বিফৰ এণ্ড দিছ ইজ আফটাৰ মাই গড আপোনালোকে যদি এই ফটোখিনি ইয়াৰ পৰা ছেভ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে ইয়াতে ডাউনলোড অপশ্যনটো ক্লিক কৰি দিয়ক মানে ছেভ অপশ্যনটো ক্লিক কৰি দিলেই মানে ফটোখন ছেভিং মানে ছেভ হৈ গ'ল আৰু তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে ভিডিঅ'টো কেনেকুৱা লাগিছে মই আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে এটা মানে ঘণ্টি দবাই দিয়ক আৰু এটা লাইক মাৰি দিব ডিছলাইক নহয় লাইক আৰু গাইজ ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিছোঁ বাই